কোনো প্ৰশ্ন নাহে কামেই আৰু কাম কৰিলে কিজানি আগুৱাই যাব পাৰোঁ কষ্ট হয়তো একো নাই কষ্ট কৰি যাওঁ কিজানি আল্লাহ ভগৱানে চকু মেলি দেখে আৰু কিবা এটা কৰিব পাৰোঁ আগলৈ সেইটোৱে আশা কৰোঁ আৰু অৱশেষত ভিডিঅ'টো সামৰাৰ আগত এটা কথাই ক'ম ডিম্পু দা আপোনাক অশেষ ধন্যবাদ কিয়নো আপোনাৰ কাৰণে আজি সকলো অসমৰ সকলো যুৱ প্ৰজন্মই নিজকে মানুহৰ আগত দাঙি ধৰিবলৈ সাহস পাইছে আপুনি জোৰ দিছে আপোনাৰ ভিডিঅ' চাইছে সকলোৱে প্ৰেৰণা পাইছে সেয়ে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ আৰু আপুনি আগলৈ ভাল ভিডিঅ' বনাই যাওক আপোনাক ছাপোৰ্ট কৰোঁ আৰু সদায় ছাপোৰ্ট কৰি যাম আজিলৈ ভিডিঅ' ইমানতে সামৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব সৰু সুৰা যি পাৰে আপোনালোকে জনাব কেনেকুৱা পাইছে ভিডিঅ'টো আৰু বিশেষকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ চেনেলটো মোৰ নতুন হয় আপোনালোকে ছাপোৰ্ট কৰক আশা কৰোঁ আৰু ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাই যাম মোৰ দৈনন্দিন জীৱনত কি কৰোঁ ক'ত যাওঁ আৰু বিশেষকৈ এটা কথা ডিম্পু দাক লগ পাবলৈ মোৰ বহুত আশা আছে এদিন নহ'লে এদিন ডিম্পু দাক মই লগ কৰিমেই থেংক ইউ আকৌ লগ পাম জয় আসাম।